Hmm. Hello everyone guys, সকলোকে নমস্কাৰ। আৰু মই ঘৰ আহি পালোঁ, চচুবাৰীৰ পৰা ঘৰ আহিলোঁ। ঘৰটো পুৰা হাবি হৈছিলে, চাফ চিকুণ কৰি আৰু এতিয়া ঘৰতে আৰু পোৱালিটো খেলি আছে, গমেই নাপাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই লেকিন চেনেলটো ছাবস্ক্ৰাইব নকৰে, লাইকো নকৰে। কৰিলে মোকো ভাল লাগে। আপোনালোকে যদি লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি থাকে মোকো ভাল লাগিব, তেতিয়া ভিডিঅ' চিডিঅ' বনাইও ভাল লাগে। পোৱালিটো অকলে অকলে খেলি আছে, আমি ভাবিছোঁ হৈ আছে সেই ধুন। পোৱালিটো অকলে অকলে খেলি আছে বিচনাত, আমি গমেই নাপাওঁ। শুইছে বুলিহে গম পাওঁ আৰু ধুন দেখ 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 চা ধুনতুলে ধুনতুলে কুলু কুলু আমাৰ ছোৱালীটোৰ নাম ৰাখিছোঁ গীতাঞ্চা। কেনেকৈ আছে জনাবচোন কমেণ্ট কৰি। গীতাঞ্চা থৈছোঁ নামটো। আৰু ভিডিঅ'টো বৰ বেছি লম্বা নকৰোঁ, মানে বতৰৰ অলপ বেয়া, বৰষুণ আহিব পাৰে। আমিতো আৰু গেছ চেছ নাই, খৰি কাঠ কেইটামান চাব লাগিব আৰু এতিয়া বৰষুণ আহিলে ভাত নিসিজে আৰু আজি। বাই।